এট ফাৰ্ষ্ট আপোনাক যিটো কৰিব লাগিব সেইটো হ'ল আই লাভ ইউ এণ্ড আই মিছ ইউ। এই কথা দুটা কোৱাটো বন্ধ কৰিব লাগিব যে মই তোমাক বহুত ভাল পাওঁ, মই তোমাক এৰি থাকিব নোৱাৰোঁ। এনেধৰণৰ কথাবিলাক কোৱাটো বন্ধ কৰক। আপোনাৰ পাৰ্টনাৰক ইমান ইম্পৰ্টেণ্ট দিয়া বন্ধ কৰক, কাৰণ প্ৰতিজনেই আই লাভ ইউ, আই মিছ ইউ এই কথাবিলাক শুনাটো পচন্দ কৰে, কোৱাটো নহয়। আপুনি তেওঁক কৈয়ে দিছে যে আপুনি তেওঁক বহুত মিছ কৰে, বহুত ভাল পায়, আপুনি তেওঁৰ কাৰণে পাগল হৈ আছে, তেতিয়া তেওঁ কিয় পৰিশ্ৰম কৰিব? আপোনাৰ পাৰ্টনাৰেও বিচাৰে আপুনি তেওঁক ভাল পাওক, আপুনি তেওঁক মিছ কৰক, কিন্তু আপুনি তেওঁক অলৰেডি সকলো কৈয়ে দিছে, তেতিয়া তেওঁ কিয় কিবা কৰিব? কিয়নো তেওঁ একো নকৰাকৈয়ে সকলো পায়েই গৈছে। সেয়ে সৰ্বপ্ৰথমে আই লাভ ইউ, আই মিছ ইউ এই কথাবিলাক কোৱাটো বন্ধ কৰক, বৰং আপোনাৰ পাৰ্টনাৰক কোৱাবলৈ চেষ্টা কৰক। ইয়াৰ পাছত যিটো ভুল প্ৰায়ে সকলোৱে কৰি থাকে সেইটো হ'ল সকলোৱে নিজৰ পাৰ্টনাৰক ফাৰ্ষ্ট প্ৰায়ৰিটি দি থাকে আৰু নিজকে ছেকেণ্ড প্ৰায়ৰিটি দিয়ে। কিন্তু আপোনাক যিটো কৰিব লাগিব সেইটো হ'ল নিজকে সকলো সময়তে ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ক আৰু আপোনাৰ পাৰ্টনাৰক যিহেতু সকলো কৈয়ে দিছে, মোৰ সকলো তুমি, মোৰ কাৰণে সকলোতকৈ আগত তুমি, মই সকলো সময়তে তোমাৰ কথাই ভাবি থাকোঁ, মই নিজতকৈ বেছি তোমাৰ কথাই চিন্তা কৰোঁ, তোমাৰ ধ্যান ৰাখোঁ, তেতিয়া কিন্তু আপোনাক এই কথাবিলাক ক'বলৈ বন্ধ কৰিব লাগিব। ইয়াত আপোনাক যিটো কৰিব লাগিব সেইটো হ'ল নিজকে সকলো সময়তে ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ক আৰু আপোনাৰ পাৰ্টনাৰক ছেকেণ্ড প্ৰায়ৰিটি দিয়ক। এইটো নকৰিলে আপুনি ৰিলেশ্যনশ্বিপত কেতিয়াও হেপ্পী থাকিব নোৱাৰে। বহু সময়ত দেখা যায় আপুনি নিজৰ ক্ষতি কৰি তেওঁৰ ভাল কৰে। সেয়ে সৰ্বপ্ৰথমে নিজৰ ভালটো কৰক, নিজৰ কথা ভাবক আৰু তাৰ পাছত আপোনাৰ পাৰ্টনাৰৰ কথা ভাবিব। মই এনেকুৱা বহুতক দেখিছোঁ যিসকলে নিজৰ কাৰণে মোবাইল কিনি নিজৰ পাৰ্টনাৰক দিয়ে আৰু তাৰ পুৰণা মোবাইলটো নিজে ইউজ কৰে। হয়তো আপোনালোকে ভাবে যে তেওঁ সুখী হ'ব, তেওঁ আপোনাক বহুত ভাল পাব, কিন্তু নহয়, তেওঁ আপোনাক পাগলহে ভাবিব। ইয়াত আপোনাৰ ইমপ্ৰেশ্যন নাবাঢ়িব, বৰং আপোনাৰ মূল্যই কমি যাব। আপুনি তাৰ কাৰণে ইউজ কৰা এটি মেচিন হৈ যাব। সেয়ে সকলো সময়তে নিজকে ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ক। ইয়াৰ পাছৰ যিটো বিষয় সেইটো হ'ল আপুনি সকলো সময়তে তাৰ লগত কথা পাতিবলৈ অপেক্ষাত থাকে, কাৰণ আপুনি তেওঁক বহুত বেছি ভাল পায়, বহুত বেছি মিছ কৰে। সেয়ে তেওঁক বাৰে বাৰে কল কৰে, বাৰে বাৰে SMS কৰে। তেতিয়া মই ক'ম যে আপুনি তাৰ কাৰণে এটি সমস্যা হৈ পৰিছে। সেয়ে বেছি কল নকৰিব, তেওঁৰ মনতো আপোনাৰ কথা আহিব দিয়ক, তেওঁকো আপোনাক মিছ কৰিব দিয়ক, যাতে তেওঁ আপোনাক কল কৰে। ইয়াৰ পাছত আপোনাক যিটো কৰিব লাগিব সেইটো হ'ল ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰক আপোনাৰ হেপ্পিনেছ দেখাবৰ কাৰণে। কাৰণ বেছিভাগ ক্ষেত্ৰতে আপোনাৰ পাৰ্টনাৰে ভাবে আপুনি পাগল, সকলো সময়তে তেওঁৰ কথাই ভাবে। সেয়ে যেতিয়ালৈকে তাৰ লগত কথা নাপাতে আপুনি সুখী হ'ব নোৱাৰে। সেয়ে নিজৰ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰক আৰু তাত আপোনাৰ হেপ্পিনেছৰ ফটো, ষ্টেটাছ আপলোড কৰক। নিজৰ বন্ধুবৰ্গৰ লগত ইনজয় কৰক, সেইটো লৈ শ্ব' অফ কৰক ছ'চিয়েল মিডিয়াত। এইটো কৰিলে আপোনাৰ পাৰ্টনাৰে বুজিব পাৰিব যে আপুনি তেওঁৰ কাৰণে কোনো পুতলা নহয়, আপুনি তেওঁৰ চাকৰ নহয়। ইয়াৰ পাছত যিটো বিষয় আপোনালোকে মনত ৰাখিব লাগে সেইটো হ'ল নিজৰ কিছু কথা গোপনে ৰাখক। কাৰণ যদি আপুনি আপোনাৰ সকলো কথাই কৈ দিয়ে তেতিয়া আপোনাৰ বিষয়ে জানিবলৈ একোৱে নাথাকে। সেয়ে চেষ্টা কৰক যেতিয়ালৈকে আপোনাক আপোনাৰ বিষয়ে একোৱে নুসুধে তেতিয়ালৈকে একোৱে নক'ব। কিন্তু আপোনালোকে কি কৰে, গোটেই দিনটোত যি হ'ল সেই সকলো তেওঁ নুসুধাকৈ তেওঁক কৈ দিয়ে। সেয়ে নিজকে ৰহস্যময় তৈয়াৰী কৰক, তেওঁ যেন কেতিয়াও বুজিব নোৱাৰে আপুনি কেনেধৰণৰ। নিজকে ৰহস্যৰ দৰে ৰাখক, তেতিয়া দেখিব তেওঁ সকলো সময়তে আপোনাৰ কাৰণে ইণ্টাৰেষ্টেড থাকিব। ইয়াৰ পাছত সকলোতকৈ গুৰুত্বপূৰ্ণ যিটো বিষয় সেইটো হ'ল ন' ক'ব শিকক। সকলো সময়তে আপোনাৰ পাৰ্টনাৰৰ সকলো কথা মানি নল'ব। যদি মানি লয় তেন্তে তেওঁ আপোনাক চাকৰ মানি ল'ব। সেয়ে আপোনাক ন' ক'ব শিকিব লাগিব। সেইটো মুহূৰ্তত, যিটো মুহূৰ্তত আপোনাক অনুভৱ হয়
যে এইটো মুহূৰ্তত নিজকে প্ৰায়ৰিটি দিয়াটো দৰকাৰ, কিন্তু আপুনি দিয়া নাই। আপোনাক লাগিব, হয়তো তেওঁ কষ্ট পাব, কিন্তু সত্যটো হ'ল মাজে মাজে আপোনাৰ পাৰ্টনাৰেও আঘাত পোৱাটো দৰকাৰ, যাতে এইটো তেওঁ বুজিব পাৰে যে ৰিলেশ্যনশ্বিপত আপুনিও আছে, কেৱল তেওঁৱেই নহয়। সকলো সময়তে এজনে আনজনৰ সমতুল্য থকাটো দৰকাৰ। সেয়ে যেতিয়া অনুভৱ হয় কিবা খৰখেদা হৈছে, তেতিয়া ক'ব শিকক। সৰ্বশেষত আপোনালোকে যদি অলৰেডি এই ভুলবিলাক কৰি আছে, তেতিয়া নিজকে লাহে লাহে পৰিৱৰ্তন কৰক। তেতিয়াহে আপুনি আপোনাৰ ৰিলেশ্যনশ্বিপৰ আনন্দ বিচাৰি পাব। তেতিয়া কেৱল আপুনিয়ে নহয়, আপোনাৰ পাৰ্টনাৰেও আপোনাক বহুত বেছি মিছ কৰিব, বহুত বেছি আপোনাক ভাল পাব। তেন্তে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো এই পৰ্যন্তই। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি মোক নিশ্চয় জনাবা, আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিবা, শ্বেয়াৰ কৰিবা নিজৰ বন্ধুবৰ্গৰ মাজত। ধন্যবাদ।